Hi friends, welcome to my YouTube channel. আজি এয়া মটৰ ঘুগুনি বনাব লৈছো। হেনা বজাৰ পৰা কেঁচা মটৰ লৈ আহিছিলো। কেঁচা মটৰ, আলু, বিলাহী এনেদৰে আজি মটৰ ঘুগুনি বনাম। তাৰ কাৰণে মই এটা পিয়াজ কাটি লৈছো। পিয়াজখিনি মই মিহি মিহিকে কাটি লৈছো। পিয়াজ এটাই দিছো, তাতকৈ বেছিও দিব পাৰি। আপোনালোকে এনেদৰে বনাই খাই ভাল পায়নে? মই ভালে পাওঁ। সেইকাৰণে আজি দুপৰীয়া সাজত এনেদৰে বনাব লৈছো। এতিয়া মই পিয়াজখিনি কাটি ললো। কাটি লোৱাৰ পিছত কাঁহী এখনত থৈ লৈছো। কাঁহী এখনত থৈ লৈ পিনে আকৌ এটা বিলাহী কাটিছো। বিলাহীটো ঠিক সেই মিহি মিহিকে কাটি লম। বিলাহীখিনি কাটি পিনে এতিয়া মই আকৌ সেই কাঁহীখনত থৈ লৈছো। আৰু এতিয়া মই এটা আলু কাটি লম। আলুখিনি সৰু সৰুকৈ কাটি ল'ম। তেতিয়া মই মটৰ আলুখিনি বইল কৰিম, এটা চিটি মাৰিলে হৈ যাব। আলুখিনি কাটি হৈ গ'ল। এতিয়া মই সেই কাঁহীখনতে আলুখিনি থৈ ল'ম। এতিয়া মই এইখিনি কাটি পিনি হৈ গ'ল। আৰু দুটা কেঁচা জলকীয়া কাটি লৈছো। আৰু দুফুটামান নহৰু গুচাই লৈছো। আৰু এতিয়া কেঁচা মটৰখিনি বাকলিৰ পৰা উলিয়াই লৈছো। এতিয়া মই এইখিনি কেঁচা মটৰখিনি উলিয়াই ল'লো। এতিয়া মই এখন কেৰাহী পাতি লৈছো। কেৰাহীখনত অলপ তেল দিছো। তেলখিনি আৰু অলপ গৰম হ'ব দিম। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত এতিয়া মই পিঁয়াজখিনি দি দিছো। আৰু কেঁচা জলকীয়া কাটিছিলো যে সেইকেইটাও দিছো। নহৰু পিচি পিনি দিছো। আৰু এতিয়া মই ভাল ধৰণে লৰাই দিম। এতিয়া অলপ দেৰি লৰাই মেলি ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজি লৈছো। ভাজি লোৱাৰ পিছত এতিয়া মই বিলাহীখিনি দি দিছো। বিলাহীখিনি এতিয়া মই লৰাই দিছো। বিলাহীখিনি অলপ দেৰি ভাজি ল'ম। বিলাহীখিনি ভাজি লোৱাৰ পিছত ইয়াত এতিয়া মই হালধি দিছো। আৰু 1 চামুচ নিমখ দিছো। এতিয়া মই ভালকৈ আকৌ লৰাই দিম। হালধি নিমখখিনি দি অলপ দেৰি মই ভাজি লৈছো। ভাজি লোৱাৰ পিছত ইয়াত মই অলপ পানী দি দিছো। পানীখিনি দি পিনি অলপ লৰাই দিছো। লৰাই পিনি আকৌ অলপ দেৰি ভাজি ল'ম। বিলাহীখিনি মই এনেদৰে ভাজি লৈছো। এনেদৰে ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া জিৰা ধনিয়া গুড়ি দিছো। আৰু জলকীয়া গুড়ি দিছো। এতিয়া মই আকৌ ভালদৰে লৰাই দিম। এতিয়া মই অলপ দেৰি ভাজি ল'ম। আৰু মই মটৰ আলুখিনি বইল কৰি লৈছিলো। বইল কৰি লোৱা এই মটৰ আলুখিনি ইয়াত দি দিছো। দি পিনি এতিয়া আকৌ মই ভালদৰে লৰাই দিম। এতিয়া মই অলপ দেৰি ভাজি ল'লো। আৰু মটৰ বইল কৰা পানীখিনি আছিলে সেইখিনিও ইয়াত দি দিছো। এতিয়া মই আকৌ ভালদৰে লৰাই দিম। অলপ দেৰি লৰাই দিলো। লৰাই দিয়াৰ পিছত এতিয়া অলপ দেৰি সিজিব দিম। এনেও আলু মটৰখিনি বইল কৰা আছিলে, বেছি টাইম নালাগে বাৰু। আৰু মই এনেদৰে 10 মিনিটমান সিজিবলৈ দিম। এতিয়া এইখিনি হৈ গ'ল। এতিয়া ইয়াত মই ধনিয়াখিনি দি দিছো। ধনিয়াখিনি দি পিনি এতিয়া অকণমান লৰাই দিম। ধনিয়াখিনি দিয়াৰ পিছতে মই এতিয়া গেছটো বন্ধ কৰি দিম। এতিয়া মোৰ বনাই মেলি হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু এনেদৰে বনাই পিনি আপোনালোকে ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।